চাবা পাৰিম মানুহ চাবা চলাকে নাটক হব নাটক মৰ্নিং গাইজ ৱেলকাম টু নিউ ব্লগ আই গ'লো আৰু এটা অন্য ব্লগৰ সৈতে আজি আপোনালোকে জানে দুৰ্গা পূজাৰ আজি হৈছে নৱমী আৰু নৱমীৰ দিনা বেলখৰ মন্দিৰত তাতে বলি দিয়া হয় বলি দিয়া হ'লে আমিতো এতিয়া ঘৰত থাকি কি কৰি আপোনালোকতো দেখাবাই লাগিব অলপ হ'লেও কিবা ভিডিঅ'টোত গতিকে বেলখৰলৈকে যাই থাকোঁ এতিয়া যাম নলবাৰীৰ পৰা আব্বা আছে তাতে ৰখি পেলাই মাৰুতি লৈ তাৰপিছত মাৰুতিত আমি ৰাওনা হ'ম বেলখৰ যোৱাকালি ব্লগ দিয়া নহ'ল এতিয়াতো মই এতিয়া মেচিনটো নহয় কি ডেইলি ব্লগ বনাম ইমান সহজ নহয় যে ডেইলি ব্লগ বনাম কি কণ্টেণ্ট দিম হাগাবাদাৰে দিম নে এতিয়া মই হাব্যাজয়ে দিম ইমান সহজ নহয় যে যিমান সহজ বুলি ভাবছা একদিন মিছ গেছি তাৰে আগৰ দিনো আৰু একদিন মিছ গেছি 2 দিন মিছ গেছি আকৌ নাই লাহে লাহে ডেইলি ব্লগ দি থাকিম চিন্তা নকৰিবি চাবা যাবা অলছি বেটাৰ একযোৰ জোতা নাই বোলে চালা মোৰ জোতা পিন্ধি শেষ কৰিব আহিছি চিং পাৰাজ দি দিয়া চাই বোলো আমি নলবাৰী এতিয়া মাৰুতিত যাই আছোঁ বেলচৰকলৈকে আৰু এক এইত থৈ ভাগছিলোঁ কিন্তু এই ৰাস্তাতে ৰৈছি বয়া ৰৈছি দেই ভাই হা তই নাহিলি কি ওলাব এতিয়া বেলচত যাই লগ পাইছিলোঁ গাইছ মই ৰণাওক ক'লো কি অলপ বাহিৰত জেগাখিনি তোলো পিছত মই গান লাগে দিম বঢ়িয়াকৈ বা সিয়াকালে গানো লাগে দিছে ফিংগাৰ দিছি বেকগ্ৰাউণ্ড মিউজিক হ'ব আৰু চাব পাৰে ফাইনেলি আহি পালোঁ আৰু গাড়ীখন পাৰ্কিং কৰি থৈ দিছোঁ তাতে বঢ়িয়াকৈ আৰু গাড়ীখন পাৰ্কিং কৰোঁতে 100 টকা লৈছি পইচা লুটছি কিন্তু ভাই 100 টকা মই এবাৰ আহবাৰহে কৰিম ইয়াতে মাতি কিনিম তাতে পাৰ্কিং কৰি দিম আকৌ নেদে গাইছ পইচা হৈ গৈছি যাক গাইছ চাব পাৰে মানুহ ইমান মানুহ এই মানুহৰ মাজত আৰু বলি চাব পাৰিম মানুহ চাবা আনিছি দে বলি দেখা নাপাওঁ কিবা কৰি গাইছ ভিডিঅ' তুৰ্কি চাই আছোঁ দে কিবাকে ফাঁকে হুৰকি দিছোঁ নহ'লে দেখা নাপালোঁ এই ভালকৈ আছে না তাতে উঠি লৈছি গাইছ ক'ত আকৌ নাই ন বলি চাই হয় ঘৰত যাই হাজাৰ মানুহ ইমান মানুহ বলিদা দেখাই নাপায় আৰু আপোনাক বলিদা দেখাম বুলি ভাবিছিলোঁ বলিদা দেখাব নোৱাৰা তাতে মাইকত এলাউন্স কৰি কৈছে যে বলিদা ভিডিঅ' নকৰিব বা লাইভ টেলিকাষ্ট নকৰিব সেইকাৰণে দেখাব নোৱাৰোঁ দিয়ক গাইছ আৰু একবাৰ আহি পেলাই আমি হঠাৎ কেবিন নুহুৰকো দেই হঠাৎ কেবিন নে গাইছ ফুচকা খাই ল'লোঁ এতিয়া যা আছোঁ আৰু ক'ৰবাত মানে আৰু কিবা এটা খাই ল'ম আৰু ফুচকাৰ দোকানত এটা কথা হ'ল এটা তিৰি আহি পেলাই কৈছি যে অ' ভাই ফুচকা কেই জেগাত 10 টকাতকৈ তিৰে নহয় মোক কোনটো এংকাল দি ফুচকা বেপাৰী হেন ভাইটো কওকচোন মই ফুচকা বেপাৰী দেখা দিম কিন্তু অকাত চলাকে গাইছ অলপ আগতে আপোনাক গিলাচৰ খেলাখন দেখালোঁ সেইখন খেলা ইমান সহজ নহয় মানে গিলাচকেইটা তাতে পৰি থাকিলেও নহয় তলত পৰিব লাগিব একদম তলত পৰিব লগা হ'লে এটা ফুটবল দিলে তলত পেলাব পাৰিম সেই নাওমানটি বলটো দি সেই গিলাচকেইটা পেলাব পাৰি তলত তাতে পেলাব নোৱাৰা তেতিয়া খেলা দেখা দিলোঁ হয় ইবাগে আহি গ'ল চাওমিন গাইছ খাই লওঁ ৰ টেষ্টি চাওমিন ইবাগে মানুহ আছে পূজা চূজা চাহ হ'ল এতিয়া গাড়ী পালাগে ইয়াতে গাড়ী দিছিলোঁ এখন এতিয়া বহি লওঁ আগতে আৰু এই কাকাই মানে দুদিনটো য'ত চাওমিন খাইছোঁ এটা দুদিনটো এৰি থৈছি ইন্দোৰ আলি বিলে ৰিক্সা না তা अंतर्राष्ट्रीय গাইছ আমি তোৰ হয়তো ভাত চাত খাই উঠি এতিয়া ঘৰত যাব হ'লো আৰু মই এখন কাবাৰ খান এই পিছফালে খান এৰি দিওঁ নলি ভালকে গাইছ চাব পাৰে নতুন ডিজাইন পূজা চাই কেনে লাগছে আজি ভাল লাগছি আৰু আহিবি না ঘৰত আহি গা চা ধুই পেলাই বঢ়িয়াকৈ অলপ জিৰালৈ এতিয়া এটা কথা ভাবিছোঁ ৰ থিয়েটাৰ এখন আছে চাব যাব লাগিছিল কিন্তু গাড়ী চাড়ী নাই আব্বা নিলেহে যাব পাৰিম তেতিয়া আব্বা নাই কাৰণে হৈ গ'লোঁ থিয়েটাৰ মানে বেলচৰত সেই বলি দিয়া চাবা এতিয়া আব্বা নিলে কোনে নিব মোক তই নিবি গাড়ী এখন ঢকলি কৈছোঁ না ইমান জেগা ঘূৰিলোঁ অ' তোক কি কৈছোঁ আৰু ক'ব ভাষা নাই মোৰ 6 গাল ৰাতি আৰু এতিয়া মই যাব পাৰিলোঁ বাণীকুছিত তাতে বোলে ফাংচন হৈছে নেকি চাই পেলাই গম পাম ফাংচন হৈছে নে নাই তো গাইছ আহি পালোঁ আমি বাণীকুছিৰ ভিতৰত আৰু ইভাগে মঞ্চ বনাই আছে কিবা কিবি আৰু ভায়াত কেনে মজা খবৰ ভাল না খবৰ আছোঁ আৰু ভাল আজি নাটক আছে মই আছোঁ নাটকত মই মেইন সি নাটক কৰে যা তই চুলিকেইটা লম্বা কৰছোঁ নাটক কৰে আইনাত চাবি একবাৰ যায় আৰু এইভাগে চাব পাৰে গাইছ এই নাটক কৰা সেই বনাই আছে বঢ়িয়াকৈ কলা পৰ্দা লগাই দিছে আৰু এইভাগে দাদাহঁতে সেই কৰিছে মিউজিক চিষ্টেম আছে আজি কি হ'ব নাটক হ'ব নাটক
চাই ভাল লাগব গাইজ চাৰ কাৰণে ৰখিম আপোনালোককো দেখাম গাইজ দেখছে তাৰ অৱস্থা পূজাৰ আহি পেলাই পূজা চাব লাগে নহয় সি আপিলত কথা পাতিছে সদায় সদায় তাৰে কিনকে হ'লে কিনকে বল পূজা চাই এনজয় কৰ লাইফটো নহয় সি ইয়াতে আহিবলৈ কথা পাতিব ঘৰততো কথা পাতেয়ে হা কিমান জ্বলাব পাৰে আমাক ক'ব লগা উপায় নাই এতিয়া ক'ব লগা অপশ্যনে নাই এটা- লৰাই হত তুমি এটা কাম কৰ তই ঘৰত যা মুখবি লেফা নলবি আৰু সোমাবি লৰাই হত তুমি বহুত কেৰহে ভাল যা 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 আৰু তোলে আছো গাই কিন্তু আজি ফটো মাৰিব আহিলে ফটো মাৰিম বুলি আহিছে এইবাগে দেখিছা না নাৰিকলত তেল লাগে বোলে কি হৈছে অৱস্থা চুলি আমি ডাকো আমি ডাকো আপোনাৰ ইয়াতে দুটা লাইট আছে এটা জ্বলানুমা হৈছে আপোনাৰ কেতিয়াও জ্বলানুমা লাইটটোৰ দৰে হ'ব নালাগে কাৰণ সেইটো আৰু বৰ বেয়া লাইট আপোনাৰ হয়তো জীৱনটো একবাৰ ভাল চলিব একবাৰ বেয়া চলিব আৰু জ্বলি থকা লাইটটো হ'ল আপোনাৰ বঢ়িয়া জীৱন চলি আছে আৰু এটা লাইনত যায় আছে সেইটো লাইফটো আপোনাৰ বহুত উন্নতি হ'ব আপোনাৰ গতিকে ইয়াতকৈ মটিভেশ্যন দিব লগা নাই আৰু টচ মাৰিছা দে হ'ব দে মাছছা দে তে হ'ব না আৰু কিবা মটিভেট লাগিব নালাগে ইফালে আমি কিবা এটা খাব সুৰকি গ'লো আৰু আহি গ'ল ডিমা আৰু ঘুগনি খাই লওঁ দে গাইছে তো গাইছ নাটক চাটক চাৱা হ'ল বঢ়িয়াকৈ তাৰপিছত এটা কথা হ'ল আমি এইটো 4টামান বজাত ন তাৰপিছত বহুত টাইম ঘূৰিলোঁ ঘূৰি পেলাই অলপ পেটটো পূজা কৰিলোঁ 9:30মান বজাত ঘুগনি আৰু ডিমে খাই দিলোঁ তাৰপিছত আৰু নাটক চাবা ধৰিলোঁ আৰু নাটক চাই চাই এতিয়া প্ৰায় 12টামানে বাজিল নাটক বাপৰে বাপ নাটক হৈছে দেই ভাই এখন নাটক হৈছে কিবা কি বুলি কবি এখন নাটকৰ নাটক নহয় এখন নাটকৰ ওপৰত দি নাটক এখন আছে আৰু এখন এই নাটকৰ ওপৰতে নাটক হৈছে এখন নাই অলপ ভাল লগা নাই সেইকাৰণে গুচি আহিলোঁ আৰু কি আৰু কেনে নেট খালেও বেছি এতিয়া আপোনাৰ বঢ়িয়াকৈ ঘৰত যাই থাকোঁ আৰু ঘৰত যাই পেলাই ভাত চাত খাই পেলাই লেপৰ তলত ঘুমাম ঠাণ্ডাৰ দিন পৰিলেও কৈছোঁ না ঘুমটিৰ যিটো মজ লাগে না আৰু পুৱা উঠবাৰটো মনে নাযায় 10টাৰ আগততো উঠিয়ে বনাই গৰমৰ দিনতো উঠা আৰু ঠাণ্ডাৰ দিনত 11টামান বাজিব পাৰে দে এতিয়া আজিৰ ভিডিঅ' এখনে আছিল যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবি নকৰিলেও নাই টাটা বাই বাই গুড নাইট